নমস্কাৰ মোৰ চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এই ওচৰতে বিয়া এখন আছে, তো চিম্পল মেকআপ লুক এটা দি মই বিয়া খাবলৈ যাব ওলাইছোঁ। আপোনালোককো মই বিয়া খাই আপোনালোকক দেখুৱাম যে আমি মেকআপ অতৰোৱাৰ পিছত আমাৰ ছালডোখৰৰ কিদৰে যত্ন ল'ব লাগিব, কাৰণ এইকেইদিনটো খুব বিয়া চলি আছে, বিয়াত আমি মেকআপ কৰি গৈয়ে আছোঁ। তো সেইটোকে মই আপোনালোকে মোৰ ভিডিঅ'টো চাই লগ থাকক, আগলৈ বহুত কথা জানিব পাৰিব। হয়, মই বিয়াৰ পৰা আহি কাপোৰ সলাই ল'লোঁ। এতিয়া মই আপোনালোকক দেখুৱাম যে আমি কিদৰে মেকআপটো ৰিমুভ কৰিম। প্ৰথমতে আমি ল'ম নাৰিকল তেল। এইটো পেৰাচিটো নাৰিকল তেল। এইটো আপুনি হাতত লৈ এইদৰে গোটেই মুখত এনেকৈ লগাই দি আপুনি কটনেৰে গোটেই মুখত নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে খুব উপকাৰী। আপুনি এখন ধুই আহিলোঁ, ধুই এনেকৈ ভালদৰে ঠিক আছে, আপোনালোকে কি ধুনীয়াকৈ চাফাই গ'ল। এতিয়া আমি টোনাৰ ইউজ কৰিম। টোনাৰ লৈছোঁ মই জভিজৰ নিমটো। টোনাৰটো আমি এতিয়া নাইট চিৰামৰ বাবে লগাম। আপোনাৰ এইটো হৈছে ভেচলিন, দেখিছে আপুনি, মই হাফ চামুচ লৈছোঁ ভেচলিন। এতিয়া মই এটা ল'ম ভিটামিন ই কেপচুল। তাৰপিছত মই ল'ম আপোনাৰ পতঞ্জলীৰ এল'ভেৰা জেল। আপুনি যিকোনো ল'ব পাৰে, যিটো এল'ভেৰা আপোনাৰ। এইটো ল'ম হাফ চামুচ। এইটো আপোনাৰ ভেচলিনৰ সম পৰিমাণে এতিয়া মিলাই ল'ম। ভেচলিন, ভিটামিন ই কেপচুল আৰু এল'ভেৰা তিনিওটা মই ভালদৰে মিলাই ল'ম। মিক্স কৰি ল'লোঁ ভালদৰে। তাৰপিছত এনেকুৱা আপোনাৰ দেখিবলৈ পাইছেনে, এনেকুৱা বগা টাইপৰ হৈ যাব। এতিয়া আমি এইটো ভালদৰে চিৰাম টাইপ আপুনি এইটো বনায়ো থ'ব পাৰে ৩-৪ দিনলৈকে, সদায়ো ব্যৱহাৰ কৰিব পাৰে। ধুনীয়াকৈ গোটেই স্কিনত ভালদৰে এনেকৈ হাত ভৰি চবতে ইউজ কৰিব পাৰে। ভাল এইটো একদম আপুনি এনেকৈ। সেইটো আপোনালোকে দেখিলে মই মাছাজ কৰিলোঁ 5 মিনিটমান সময়। এতিয়া এনেদৰে থাকি আপুনি ৰাতিটো থাকিবলৈ দিয়ক। ৰাতিপুৱা দেখিব আপোনাৰ স্কিনৰ উজ্জ্বলতা এটা বাঢ়িছে। আপোনালোকেও এনেদৰে কৰি চাওক। কৰিছে ভাল লাগিলে মোক কমেণ্টত জনাব। ঠিক আছে, থেংক ইউ।